কৰোঁ সকলোৰে ভাল। আজি আমি আহিছোঁ অভয়াপুৰী ৰাজবাৰীত আমাৰ মানে স্বাধীনতা দিৱসৰ উপলক্ষে মনোমোহা দৃশ্য এটা দেখুৱাম। তো ইয়াতে আমাৰ বঙাইগাঁও ইউটিউবাৰ ট্ৰেভেলাৰ নয়নদা আহিছে আৰু বৌ আহিছে। তো সিহঁতক লগ পাবলৈ চেষ্টা কৰিম। তো চাই থাকক ভিডিঅ'টো লাষ্টলৈ। তো দেখিছে আমাৰ মানে ৰাজবাৰী পুখুৰী তিনিদিনীয়া কাৰ্যসূচী এটা উদযাপন কৰিছে স্বাধীনতা দিৱস উপলক্ষে। তো মনোমোহা দৃশ্য আপোনালোকে চাই থাকক। সন্ধিয়াৰ দৃশ্যখিনিও দেখিবলৈ পাব যদি চেষ্টা কৰিম বাৰু। তো চাই থাকক দিনৰ ভাগৰ দৃশ্যখিনি। মানুহ হৈ আছে লাহে লাহে। চাই থাকক ভিডিঅ'টো লাষ্টলৈকে। কেনেকুৱা লাগিছে কমেণ্টত জনাব আৰু প্লিজ চেনেলটো মোৰ ছাবস্ক্ৰাইব কৰি দিব। নতুনকৈ খুলিছোঁ, প্লিজ মোক সহযোগ কৰিব সকলোৱে, আগুৱাই যেনেকৈ যাব পাৰোঁ। তো চাই থাকক ভিডিঅ'টো। তো আমি যাই আছোঁ ট্ৰেভেলাৰ নয়নদাক লগ পাবলৈ। তো দেখুৱাম, চাই থাকক, লগ পাবলৈ চেষ্টা কৰিম। চাই থাকক। তো ইয়াতে নয়নদা আৰু বৌ আছে। নয়নদা নয়নদা আৰু বৌ আছে, লগ পালোঁ ইহঁতক। হয় হয়, বহুত ভাল লাগিল আৰু ভণ্টিকো ছাপোৰ্ট কৰি থাকিব, চাই থাকিব ভিডিঅ', ছাবস্ক্ৰাইব কৰি দিব। মোৰ ইউটিউবৰ নাম হ'ল ট্ৰেভেলাৰ মানস এণ্ড মৌচুমী। ট্ৰেভেলাৰ মানস এণ্ড মৌচুমী। মানস কোন? অ' হাজবেণ্ড ৱাইফ বাপৰে, কাপাল ঐ মোৰ কাপাল ক'ত গেল? এই যে চব কাপাল বঢ়িয়া, ছাবস্ক্ৰাইব কৰি দিব দেই। থেংক ইউ। এইখিনি হ'ল সন্ধিয়াৰ দৃশ্যখিনি। আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ, দেখুৱাম বুলি কৈছিলোঁ যেতিয়া দেখুৱাবলৈ চেষ্টা কৰিছোঁ। ইয়াতে নাচ গানো হৈ আছে। সন্ধিয়া টাইমত ইয়াতে আকাশত আতচবাজি ফুটাইছে, ধুনীয়া দেখিছে চোৱা। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব।